সিদ্ধান্ত গ্ৰহণ কৰিছে গৰিয়ামৰীয়া দেহী জলা আৰু সৈয়দ এই পাঁচটা ইছলামধৰ্মী লোকক খিলঞ্জীয়া মুছলমান হিচাপে স্বীকৃতি প্ৰদান কৰিছে গতিকে আপুনি প্ৰতিক্ৰিয়া হিচাপে কি ক'ব হয় মই বদৰুল ইছলাম হাজৰিকা সদৌ অসম গৰিয়া জাতীয় পৰিষদ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক কালিৰ কেবিনেটৰ যি সিদ্ধান্ত হৈছে তাত যদি আমি ক'বলৈ যাওঁ যে আমি দীৰ্ঘদিন ধৰি আমি এটা দাবী কৰি আছিলোঁ যে আমাক এটা জনগোষ্ঠীয় পৰিচয় লাগে আৰু আমাৰ এটা সুকীয়া জৰীপ কৰিব লাগে আৰু এইটোৱে আমাৰ দাবী আছিলে আমাক কোনো ধৰ্মীয় পৰিচয় আমাক নালাগে যিদৰে অসমত বসবাস কৰা বাকী জনগোষ্ঠীসকল কোচ কওক আপুনি কছাৰী মটক মৰাণ এইসকলৰ দৰে আমিও বিচাৰোঁ যে আমাৰ জনগোষ্ঠীয় এটা পৰিচয় লাগে আৰু বাকী যিসকল আমাৰ খিলঞ্জীয়া যিটো তেওঁলোকে সংজ্ঞা নিৰ্ধাৰণ এতিয়ালৈকে যিহেতু হোৱা নাই গতিকে সেই ক্ষেত্ৰত আমি ভাবোঁ যে এইটো কিমানখিনি গ্ৰহণযোগ্য হয় সেইটো আমি এতিয়া ক'ব পৰা নাই আৰু খিলঞ্জীয়া বুলি যিহেতু এতিয়ালৈকে কোনো সংজ্ঞা নিৰ্ধাৰণ কৰা নাই ভাৰতবৰ্ষৰ যি আইন যন্ত্ৰ আছে সেই দিশতো আমি চাব লাগিব গতিকে মানে অনাগত ভৱিষ্যতত এইটো আমাক অধিক হলঠেকত পেলাব বুলিহে আমি অকণমান ধাৰণা কৰিছোঁ কিন্তু চৰকাৰে যিহেতু কেবিনেটে এইটো সিদ্ধান্ত লৈছে এই ক্ষেত্ৰত এতিয়া আমি এটা কথা আমি নিশ্চিত যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন অসমত এতিয়া বৰ্তমান বিজেপি চৰকাৰ আছে তেওঁলোকৰ আমাৰ প্ৰতি সদিচ্ছা আছে আৰু সেই ক্ষেত্ৰত আমি এই পদক্ষেপক আংশিকভাৱেহে আদৰণি জনাইছোঁ চাওক ইয়াত আমি কেইবাটাও আমাৰ অকণমান কনফিউজন বুলিয়ে ক'ম যেনেকৈ ধৰি লওক সৈয়দখিনি আছে সৈয়দখিনি আমাৰ গৰিয়াৰে এটা অংশ আৰু এতিয়া সৈয়দসকলকো এটা পৃথক কৰা হৈছে গতিকে তেনেকুৱা ধৰণৰ কথা আৰু আমি ধৰ্মীয় পৰিচয় আমি কেতিয়াও বিচৰা নাছিলোঁ আমি দীৰ্ঘদিন ধৰি আমি গৰিয়াসকলে এইটোৱে ডিমাণ্ড কৰি আহিছিলোঁ যে আমাক জনগোষ্ঠীয় পৰিচয় লাগে কিন্তু আমাক কোনো ধৰ্মীয় পৰিচয় নালাগে আৰু যিহেতু বৰ্তমান এতিয়া আমাক খিলঞ্জীয়া অসমীয়া মুছলমান বুলি এটা স্বীকৃতি দিছে আমি এইটো আমাৰ মানে ধাৰণা হয় যে আমাৰ সকলো সংখ্যা লঘুৰ লগত আমাক একাকাৰ হৈ যাব ভৱিষ্যতে আমাৰ তেনেকুৱা ধৰণৰ কিছুমান আমাৰ আইনী মানে মেৰপাক যদি হয় তেনেকুৱা ধৰণৰ আমাৰ আশংকা আছে আৰু সেইকাৰণে আমি চৰকাৰৰ এই পদক্ষেপক আংশিকভাৱেই আমি আদৰণি জনাইছোঁ ধন্যবাদ